বিয়াখন বৰ ধুমধামে পাতিম বুলি ভাবিছিলোঁ, কিন্তু যিটো আকস্মিকভাৱে ঘটনা ঘটিলে আমাৰ ভণ্টি নিশামণি হালৈ পথ দুৰ্ঘটনাত নিহত হ'ল। তাৰ কাৰণে আমি এতিয়া বিয়াখন পিছুৱাবলগীয়া হ'ল। তাই বহুত প্ৰতিভা আছিলে, বহুত ভাল ছোৱালী আছিলে, আমাৰ অঞ্চলৰ গৌৰৱ আছিলে, কিন্তু নিয়তিৰ ওচৰত হাৰ মানি তাই যাবলগীয়া হ'ল। আমি বহুত দুখ পাইছোঁ, বহুত মৰ্মান্তিক ঘটনা। এতিয়া আমি আৰু বিয়াখন সেইটো মৰ্মে দুদিনমান পিছুৱাই থ'ম বুলি ভাবিছোঁ। এইখিনি কইনা ঘৰৰ নিয়মখিনি হ'ব, আপোনালোকৰ নিয়মখিনি পিছত হ'ব লাগিব। হয়, কইনা ঘৰৰ বিয়া চলি থাকিব। এতিয়া আমাৰ যিহেতু এনেকুৱা পৰিৱেশ, এতিয়া আমাৰ একো নিয়ম নহয়, এতিয়া একো নিয়ম নাথাকিব আমাৰ। মোৰ ল'ৰা শংকৰ ডেকাৰ আজি বিবাহ আছিল। ইতিমধ্যে যিখিনি আলহী অতিথি আহি পাইছিল বা আজিও নুমলীগড়ৰ পৰা এখন গাড়ী আছে, 12-14জন মানুহ গৈ তেওঁলোকে দেখা কৰি ইতিমধ্যে গুচিয়ে গ'ল, যিহেতু বিয়াখন সম্পূৰ্ণ নহ'ল। আৰু এই বিয়াখন আমাৰ এই শোক দুৰ্ঘটনাটো হোৱাৰ কাৰণে এইটো হ'ল। আৰু ইয়াৰ পিছত আমি 10-15 দিনমান পিছত হয়তো আমি বিয়াখন পাতিম বুলি ভাবি আছোঁ। তেওঁ নিশামণি হ'লেও সৰুৰে পৰা বিহুৰ নামত আগ্ৰহী আছিল। থকাৰ পিছত আজি 4-5 দিনৰ 1-2 বছৰৰ ভিতৰতে তাই নামত এনেকুৱাকৈ মানে ৰাইজে ভাল পালাক, ভাল পাই বহুত নাম গালে, প্ৰায় 40খানমান নাম তাই গালাক। আৰু বিহুটো তাই এই বছৰ হয়তো 4 বছৰ তাই বাহিৰত বিহু গাব গ'ল। যেনে এইবাৰ গৈছে নলবাৰী, একবাৰ গৈছে হাজো, একবাৰ গৈছে দৰঙত। তেনেকুৱাকৈ তেওঁ বহুত জেগাত পুৰস্কাৰো পালাক। এইবাৰতে 1.5 লাখ টকা পাইছে ফাৰ্ষ্ট পুৰস্কাৰ, আৰু 2বাৰ পাইছে বিহু কুঁৱৰী। এনেকুৱাকৈ তেওঁ চলি আছে।